তো বন্ধুসকল আজি আমি আৰম্ভ কৰিম এভাৰেজৰ প্ৰথম চেপ্টাৰ মানে গড়। এতিয়া এনেকুৱা আজি আমি শৰ্ট ট্ৰিক দিম আপোনাক। আপুনি কোশ্চিন দেখাৰ লগে লগে 1 ছেকেণ্ডতে আপুনি এনসাৰ দি দিব পাৰিব। তো আপুনি চেপ্টাৰটো আৰম্ভ কৰাৰ আগত মোক মানে 4-5 মিনিট সময় দিয়ক যাতে আপুনি ভালকৈ এবাৰ চেপ্টাৰটো বুজি পায়। তো ধৰি লোৱা আপোনাৰ ঘৰত এজন মানুহক কাম কৰিবলৈ আহিছে। তো মানুহ এজনে এদিন ৰুটি খায় 2টা, আৰু এদিন খায় 4টা, আৰু এদিন ভোক লাগিছে সেইদিন খায় 6টা, বা এদিন খাই আহিছে সেইদিন খায় 1টা। যদি আপোনাক এতিয়া কোশ্চিন কৰা হয় যে আপোনাৰ ঘৰৰ মানুহজনে কাম কৰা মানুহজনে কিমানকৈ ৰুটি খাই আছে, তেনেহ'লে আপুনি কি ক'ব যে এদিন 2টা খায়, এদিন 4টা খায়, এদিন 6টা খায়, আৰু এদিন 1টা খায়? নিশ্চয় আপুনি এটা মিডলৰ ক'ব যে 4টা কি 5টা খায় ডেইলি। তো যিটো আপুনি মিডলৰ মানে আপোনাৰ যদি আপোনাৰ তাত বহুতকেইটা নাম্বাৰ থাকে আৰু আপুনি তাক এটা শব্দত কোৱা হয়, সেইটোৱে হ'ল গড়। তো আজি এটা উদাহৰণ দেখাই দিওঁ যে ধৰি লোৱা এটা 3টা গলি আছে, 1, 2, 3টা। এটা গলিত আছে 2টা ঘৰ, আৰু এটাত আছে 3টা, এটাত আছে 4টা। তো যদি আপোনাক কোৱা হয় যে 3টা গলিৰ মানে গলিকেইটাত কিমানটাকৈ এটা কৰি গলিত কিমানটাকৈ ঘৰ আছে, তো আপুনিতো এনেকৈ নক'ব যে এটাত 2টা আছে, এটাত 3টা আছে, এটাত 4টা আছে। তো আপোনাৰ যিটো মিডলৰ ক'ব লাগে সেইটোৱে হ'ল গড়। তো গড় কেনেকৈ ওলায়? যিকেইটা সংখ্যা আছে সেইটাৰ যোগফল 2 + 3 + 4 যোগফল তাক যিমানটা সংখ্যা আছে তাৰেদি ভাগ কৰিব লাগিব। 1, 2, 3টা। তেনেহ'লে সংখ্যা 2 + 3 + 4 5 × 9 3 কাটিলে 3। তেনেহ'লে এতিয়া কোৱা হ'ব যে এটাকৈ গলিত 3টাকৈ ঘৰ পৰিল। এতিয়া আমি আৰম্ভ কৰিম কি শৰ্ট ট্ৰিক, যিটো আপোনাক কোৱা হৈছে। তো শৰ্ট ট্ৰিক তো যদি আপোনাক কোৱা হয় কি যে প্ৰথম 50 অযুগ্ম সংখ্যাৰ গড় মানে অড নাম্বাৰছ। আপোনাক যদি কোৱা হয় যে প্ৰথম 50 অযুগ্ম সংখ্যাৰ গড়, তেনেহ'লে আপুনি কি ক'ব? এইটো কোশ্চিনৰ এনসাৰ হ'ব যে যিমান আপোনাক ক'ব সেইটোৱে হ'ব আমাৰ এনসাৰ। যদি আপোনাক কোৱা হয় যে প্ৰথম 60টা অযুগ্ম সংখ্যাৰ গড়, তেনেহ'লে এনসাৰ হ'ব এটি 60। ঠিক আছে, এইটোৱে এনসাৰ। মানে যিটো কোশ্চিনত যিটো দি কোশ্চিন কৰিব সেইটোৱে হ'ব আমাৰ এনসাৰ। এতিয়া হ'ল যে যদি আপোনাক কোৱা হয় যে প্ৰথম 50 যুগ্ম সংখ্যাৰ গড়, তেনেহ'লে আপুনি কি কৰিব? যিটো এনসাৰ যিটো কোশ্চিন কৰা হৈছে তাত 1 প্লাছ কৰি দিব, সেইটোৱে এনসাৰ। যদি আপোনাক কোৱা হয় যে 70ৰ যুগ্ম সংখ্যাৰ গড় কিমান হ'ব, তেনেহ'লে 70 + 1 এইটোৱে হ'ব এনসাৰ। তাৰমানে এইটো হ'ব 51 আৰু এইটো হ'ব 71। বেছ। এতিয়া যদি কোৱা হয় যে প্ৰথম 5 প্ৰাকৃতিক সংখ্যা মানে নেচাৰেল সংখ্যা, প্ৰাকৃতিক সংখ্যাৰ গড়, তেনেহ'লে এইটো কি হ'ব? এইটোৰ এটা ফৰ্মুলা শৰ্ট ট্ৰিক কি যে প্ৰাকৃতিক সংখ্যা মানে নেচাৰেল নাম্বাৰ আমি n দি বুজাওঁ। তেনেহ'লে n + 1/2 এইটোৱে এনসাৰ। এতিয়া আমি এইটো প্ৰুভ কৰিম কেনেকৈ হয়। কি কৈছে যে প্ৰথম 5 প্ৰাকৃতিক সংখ্যাৰ গড়। তো 5 এইটো এনেকৈ হ'ব যে 1 + 2 + 3 + 4 + 5। এইটো কি কৰিব লাগিব? আমাৰ কিমানটা সংখ্যা আছে? 1, 2, 3, 4, 5। ইয়াক 5 দি হৰণ কৰিব লাগিব।
এতিয়া প্লাছ কৰা 1 + 2 3 3 আৰু 3 6 6 আৰু 4 10 + 15 সমান 15 এটা যদি কাটা যায় আমার 5 × 5 3 5 × 15 आंसर 3 এইটো হল আমার লং ট্রিক এতিয়া আমি কৰিম শর্ট ট্রিক কি হ'ব প্রথম 5 কৈছে প্রথম 5 প্রাকৃতিক সংখ্যার গড় তেনেহলে কি হ'ব 5 কি আছে আমার ন্যাচারাল সংখ্যা আমার 5 এটা হবে 5 + 1/2 সমান এতিয়া হ'ব 5 আর 6/2 आंसर 3 এইটো হল আমার শর্ট ট্রিক কোশ্চেনত কি কৈছে যে এজন লৰাই গণিতত 80 মার্ক পাইছে আৰু ইংৰাজীত 72 মার্ক পালে লৰাটোৰ গড় নম্বৰ কিমান তেনেহলে ম্যাথছত কিমান পাইছে গণিতত পাইছে 80 আৰু ইংৰাজীত পাইছে 72 তো এতিয়া আমাৰ গড় নম্বৰ বের কৰিব লাগে গড় নম্বৰ গড় সমান কি দুটা সাবজেক্টৰ নাম্বার প্লাস কৰি দিয়ক 80 + 72 বাই সাবজেক্ট কিমানটা আছে দুটা দুই দিয়ে ভাগ কৰি দিয়ক তো দুটা সাবজেক্ট আছে 1 প্লাস কৰিলে 156/2 কাটি দিয়ক 76 ও সরি 152 76 এতিয়া आंसर হল 76 आंसर কোশ্চেনত কি কৈছে যে এজন ছোৱালীয়ে 5টা বিষয়ত 360 নম্বৰ পালে আৰু ছোৱালীজনৰ গড় নম্বৰ কিমান এটা আমি সলিউশন কৰিম ইয়াত একো কৰিব নালাগে কি হৈছে যে 5টা বিষয়ত 360 নম্বৰ পালে তো 360 নম্বৰ পাইছে ইয়াত কি কৰিব লাগে 5টা বিষয় আছে না 5 দিয়ে হৰণ কৰি দিলে হ'ল আৰু 5 7 × 35 10 5 3 × 10 72 ये आंसर